নহলে এটা দিন আহিব আমি কাৰ্ডম মানে কি আমি তাক পাহৰি যাম। সেইকাৰণে এই দিশটোৰ প্ৰতি আমি নিজক সজাগ কৰি ৰাখিব লাগিব। ইতিমধ্যে মই আপোনালোকক উল্লেখ কৰিছো, মোৰ মনত আৰু এটা চিন্তা হৈ আছে। কেইদিনমান আগতে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীসকল মই আহোঁতে মোক কৈছিল যে দাদা আমাৰ চাকৰি বাকৰি কম হৈছে। এতিয়া সমস্যাটো হ'ল যে কাৰ্বি আংলং এখন অসমৰ জিলা বা দুখন জিলা, কিন্তু অসমখনো কাৰ্বিসকলৰ ভাগ্য অকল মাত্ৰ বৈঠালাংচুৰ পৰা বোকাজানৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। সমগ্ৰ অসমখন কাৰ্বিসকলৰ। কিন্তু আমাৰ বাবে দুৰ্ভাগ্য যে আজি যেতিয়া আমি টেটত শিক্ষক নিযুক্তি দিব খোজো, হিলছ ট্ৰাইবৰ কোটা খালী হৈ থাকে, চাকৰি কৰা ল'ৰা ছোৱালী নাথাকে। আজি আমাৰ অসমত বহুত পোষ্ট আছে, হিলছ ট্ৰাইবৰ কেটেগৰী খালী হৈ থাকে, কাৰণ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীসকল বাহিৰত ওলাই যাব নোখোজে। তেওঁলোকৰ মনত ইচ্ছস্ততা আছে। এই ইচ্ছস্ততা আমি এৰিব লাগিব। আমি অসমীয়া ভাষাও শিকিব লাগিব, ইংৰাজী ভাষাও শিকিব লাগিব, হিন্দী ভাষাও শিকিব লাগিব, কাৰণ কাৰ্বি আংলঙৰ ল'ৰাই উত্তৰ প্ৰদেশতো চাকৰি কৰিব পাৰে, গুৱাহাটীতো চাকৰি কৰিব পাৰে, মাদ্ৰাছতো চাকৰি কৰিব পাৰে, কাৰণ ভাৰতখনো কাৰ্বি আংলঙৰ, অসমখনো কাৰ্বি আংলঙৰ। এই কথা আমি সকলোৱে মনত ৰাখিব লাগে। আজিৰ দিনটোত মোৰ ৩,০০০ অসমৰ স্কুলত কাৰ্বি হওক, ডিমাচা হওক, হিলছ ট্ৰাইবৰ পোষ্ট খালী হৈ আছে। কিন্তু যেতিয়া আমি চাকৰি কৰিব যাওঁ, ধুবুৰী, বৰপেটা, দৰঙত আমাৰ পোষ্টিং দিলে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে কষ্ট পায়, অসমীয়া ভাষাত কথা ক'ব নোৱাৰে। সেইকাৰণে চাকৰি আমাৰ কাৰ্বি আংলঙৰ ভিতৰতে লাগে। কাৰ্বি আংলঙত কিমান চাকৰি ওলাব? কাৰণ কাৰ্বি আংলং হৈছে প্ৰকৃতিৰ এটা ডাঙৰ বৰদান। ইয়াতে উদ্যোগ আনিব নোৱাৰি। অসমখনৰ আন জিলালৈ আমি ওলাই যাবই লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰোঁ যে কাৰ্বি আংলঙৰ ভাগ্য বৈঠালাংচুৰ পৰা বোকাজানৰ ভিতৰত আবদ্ধ কৰি নাৰাখিব। শদিয়াৰ পৰা ধুবুৰীলৈ অসমখন আপোনালোকৰ, আৰু কচ্ছৰ পৰা কামৰূপলৈকে এই সমগ্ৰ ভাৰতখন আপোনালোকৰ। এই চিন্তা আপোনালোকে সদায় মনত ৰাখিব। ১৮শ শতিকাত ইংলেণ্ডৰ সাহিত্য সম্ৰাট আৰু ইংৰাজী ভাষাৰ বিশ্ববিখ্যাত অভিধান প্ৰণেতা ছেমুৱেল জনছনে কৈছিল, যিকোনো ভাষাৰ মৃত্যু সংবাদ শুনিলে তেওঁৰ অন্তৰত গভীৰ আঘাত পায়, কাৰণ যিকোনো এটা ভাষাৰ মৃত্যু হোৱা মানেই মানৱ ইতিহাসৰ এটা পৃষ্ঠা চিৰকাললৈ হেৰাই যায়। সেইবাবে যি মিডিয়ামৰে স্কুল নহওক কিয়, আমাৰ নিজৰ ভাষা সংস্কৃতি তাত পঢ়ক, সেই বিষয়ে আমি চিন্তা কৰিব লাগিব। ছেমুৱেল জনছনৰ ভাৱৰ সৈতে একাত্মতা অনুভৱ কৰি আমিও ক'ব পাৰোঁ, চন্দ্ৰ সূৰ্য থকালৈকে কাৰ্বি ভাষা সাহিত্য জীয়াই থাকক। আৰু এই দিশত কাৰ্বি লামে তামে নিশ্চয়কৈ বাটকটীয়াৰ ভূমিকা গ্ৰহণ কৰিব। কাৰ্বি ভাষা সাহিত্যৰ অধিক বিকশিত হৈ আগুৱাই যাওক। কাৰ্বি লামে তামেৰ মই উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। ইতিমধ্যে তুলিৰাম ৰংহাং ডাঙৰীয়াই কৈছে যে এইবাৰ আমাৰ চৰকাৰে নতুন যি নিয়ম বনাইছে, সেই নিয়মৰ অধীনত আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে কাৰ্বি আংলঙৰ বাজেট নিৰ্দিষ্ট টকাৰ ওপৰত ভিত্তি কৰি কাৰ্বি আংলঙৰ বিধানসভাই বা কাৰ্বি আংলঙৰ কাউন্সিলে ঠিক কৰিব, অসম বিধানসভাই ঠিক নকৰে। কাৰ্বি আংলঙত ইয়াৰ পুঁজি ক'ত কেনেকৈ ব্যৱহাৰ হ'ব, সেই সিদ্ধান্ত কাৰ্বি আংলঙত হ'ব। তাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ হাতত এতিয়া পুঁজিৰ পৰিমাণ বৃদ্ধি পাব, আৰু কাৰ্বি আংলঙৰ বাবে কাম কৰিবলৈ তেওঁলোকে সুবিধা পাব। কাৰ্বি লামে তামে মোক অনুৰোধ কৰিছে যে 8 চিডিউলত লেংগুৱেজ আনিব লাগে। তাৰ বিষয়ে মই মোৰ উল্লেখযোগ্য কথাখিনি মই উল্লেখ কৰিছোঁ। ডিফুত এখন ইঞ্জিনিয়াৰিং কলেজ,
কাৰ্বি আলঙত এখন বিশ্ববিদ্যালয়, কাৰ্বি আলঙৰ স্কুলত লেংগুৱেজ টিচাৰ ৰেগুলাৰাইজেশ্যন, কাৰ্বি লামে তামেৰ বাবে এটা স্পেচিয়েল ফাইনেন্সিয়েল পেকেজ আৰু আমাৰ ইয়াতে প্লেইনছত থকা কাৰ্বি লোকসকলৰ বাবে এখন কাৰ্বি ৱেলফেয়াৰ কাউন্সিল, লগত আৰ্টিকল 244A ধৰি সকলো কথা এই মেমৰেণ্ডামত উল্লেখ কৰিছে। আমি এই সকলো কথাই অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰিম আৰু কাৰ্বি লামে তামেক আৰ্থিকভাৱে সম্পূৰ্ণ শক্তিশালী কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা সহায় কৰিব বুলি মই পুনৰবাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। শ্ৰদ্ধা ৰাইজ, আমি God of watching on Jerusalem Dorat building cap dapat sukar di mana ramai Allah BJP keti ketemu foto tarti bajau na tu ni kam sob part hello on player dilo so kasi tartip bialang kan off bialang off kan sek var sili sek laplo sek pen delo dak pen pu amki sek lo ninki pu mora to so bang mises kalau ipasai di bali